নমস্কাৰ বন্ধুসকল, মোৰ নাম ৰাজ আৰু আসাম টিউব চেনেলটোলৈ আপোনালোক সকলোকে মই আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, যিসকল ইউটিউবাৰৰ চেনেল ডাউন হৈ আছে তেওঁলোকৰ চেনেল ডাউনে হৈ থাকিব। আপুনি কি খালি ইউটিউব টিপছ চালে হ'ব? যিসকল ইউটিউবাৰৰ চেনেল ডাউন হৈ আছে সেইসকল ইউটিউবাৰৰ বাবে আজি এই ভিডিঅ'টো 100% বহুত কামত দিব। কিন্তু ভুল কৰিম আমি আৰু দুখ দিম আমি ইউটিউবক, সেইটো কেনেকৈ হ'ব? মোৰ চেনেলত ভিউজ অহা নাই, মোৰ চেনেলত ছাবস্ক্ৰাইবাৰ অহা নাই, সেইটো কি আমি অকল ইউটিউবক দুখ দি থাকিলে হ'ব? আমি আমাৰ ভুলবোৰ চাব নালাগিব? সকলোৰে ভিডিঅ'বোৰত ভিউজ আহে, ছাবস্ক্ৰাইবাৰ আহে, মোৰ একেই ৰিলেটেড ভিডিঅ', কিন্তু মোৰ ভিডিঅ'বোৰত ভিউজ ছাবস্ক্ৰাইবাৰ কিয় নাহে? তেতিয়াহ'লে মই ইয়াত নিজকে দুখ দিব লাগিব। ইউটিউবক দুখ দি লাভ নাই, কাৰণ ইউটিউবে অথেণ্টিক কাম কৰে। আজি এই ভিডিঅ'টোত প্ৰত্যেকটো ছেকেণ্ডেই আপোনালোকৰ বাবে বহুত জৰুৰী হ'ব যিসকল নতুন ইউটিউবাৰ হয়। তেতিয়াহ'লে ভিডিঅ'টো বেছি দীঘল নকৰি আৰম্ভ কৰিব লওকচোন। আমি সকলোবোৰে মাত্ৰ ভিউজ ছাবস্ক্ৰাইবাৰ এই দুটা শব্দলৈ আমি মৰি থাকোঁ। এই দুটালৈ আমাৰ বহুত ডাঙৰ লোভ। যেতিয়া আমি নতুন চেনেল এটা আৰম্ভ কৰোঁ আমি মাত্ৰ এইটোৱে চিন্তা কৰি থাকোঁ যে আমাৰ চেনেলত ভিউজ কেনেকুৱাকৈ আহে, ছাবস্ক্ৰাইবাৰ কেনেকুৱাকৈ বাঢ়ে। সকলো সময়তে আমি এই দুটাই চেক কৰি থাকোঁ যে আমাৰ চেনেলত ভিউজ আহিছে নে নাই, আমাৰ ছাবস্ক্ৰাইবাৰ বাঢ়িছে নে নাই। আমি ইউটিউব ষ্টুডিঅ' খুলি বাৰে বাৰে চাই থাকোঁ। এইটো প্ৰত্যেকজন ইউটিউবাৰৰে হয়, সেইটো মোৰো হয়। এইটো এটা আশা, এইটো আশা সকলোৰে থাকে। এতিয়া মূল কথাটো হ'ল চেনেল কেনেকুৱাকৈ ডাউন হয় আৰু চেনেল কেনেকুৱাকৈ গ্ৰ' কৰিব পাৰিম। চেনেল ডাউন হোৱাৰ পিছত কিন্তু বিশেষ কিছুমান কাৰণ থাকে। তাৰ মাজতে হ'ল ইউটিউবত যেতিয়া আমি প্ৰথমতে আহোঁ আমি প্ৰত্যেকজনে এক্সট্ৰা প্লেটফৰ্মবোৰৰ পৰা ভিউজ আনিবলৈ চেষ্টা কৰোঁ, যেনে হোৱাটছএপত শ্বেয়াৰ কৰি বা ফেচবুকত চাপ কৰি বা আৰু বেলেগ অন্য ধৰণৰ বহুত মাধ্যমেৰে আমি ছাবস্ক্ৰাইবাৰৰ ভিউজ ল'বলৈ চেষ্টা কৰোঁ। ধৰি লওক আপুনি এটা ভিডিঅ' আপলোড কৰিলে ইউটিউবত আৰু সেই ইউটিউব প্লেটফৰ্মৰ পৰা আপুনি মাত্ৰ 3টা ভিউজ পালে আৰু বাকী 10টা ভিউজ আপুনি বেলেগ প্লেটফৰ্মবোৰৰ পৰা ল'লে, যেনে হোৱাটছএপ শ্বেয়াৰ বা ফেচবুক চাপ। তেতিয়াহ'লে ইউটিউবে যে নেক্সট টাইম আপোনাৰ ভিডিঅ' ইউটিউব ব্ৰাউজত নিব তাৰ কি গেৰেণ্টি আছে? আপুনি সেইটো কিমান আশা কৰিব পাৰে? যিহেতু আপুনি বেছিভাগ ভিউজ ইউটিউবৰ বাহিৰৰ পৰা লৈছে, ইউটিউবৰ এলগৰিজিমৰ বাহিৰৰ পৰা লৈছে আপুনি, তেতিয়াহ'লে আপুনি কি বুজিছে? এনেকুৱা ধৰণে যদি আপুনি ইউটিউব চেনেল গ্ৰ' কৰিব পাৰে তেতিয়াহ'লে আজি প্ৰত্যেকজন কণ্টেণ্ট ক্ৰিয়েটৰ ডাঙৰ ইউটিউবাৰ হ'লহেঁতেন। গতিকে এই ভুলটো আপুনি নকৰিব। আপুনি ইউটিউবত ভিডিঅ' আপলোড কৰাৰ পিছতে আপুনি বেলেগ প্লেটফৰ্মৰ পৰা আপুনি ভিউজ বা ছাবস্ক্ৰাইবাৰ ল'বলৈ আপুনি চেষ্টা কৰাটো বাদ দিয়ক। ইউটিউবত আপোনাৰ ভিডিঅ' আপুনি এৰি দিয়ক, ইউটিউবে এদিন নিজে আপোনাৰ ভিডিঅ' বুষ্ট কৰি দিব। তাৰ পাছত আৰু এটা কথা, আপুনি মোৰ কথা যিমানেই শুনক বা নুশুনক বা আপুনি যিমানেই অৱহেলা কৰক, আমাৰ মাজত কিছুমান ক্ৰিয়েটৰ আছে, আমাৰ মাজত কিছুমান ইউটিউবাৰ আছে যিসকলে একেটা কমেণ্ট দিয়ে, তেওঁলোকে বেলেগ ভিডিঅ'বোৰতো একে ধৰণৰ কমেণ্টেই তেওঁলোকে দি থাকে, যেনে ধুনীয়া লাগিছে, মজা, নাইচ, এইবোৰ কমেণ্ট একে ধৰণৰ কমেণ্টে আপুনি দেখিব যে প্ৰত্যেকটো ভিডিঅ'তে একেই কমেণ্টেই দি ৰাখিছে। এজন বেলেগ ইউটিউবাৰৰ ভিডিঅ'টো সেই একেই কমেণ্ট দিছে বা বেলেগ এজন ইউটিউবাৰ তাতো সেই একেই কমেণ্ট দিছে, বেলেগ ভিডিঅ'টো একেই কমেণ্টছ দিছে। তেতিয়া কি হয় জানেনে? ইউটিউবে তেতিয়া ভাবে যে এইটো এটা ৰবটিক চেনেল হয় আৰু ৰবটিক চেনেলক ইউটিউবে কেতিয়াও গ্ৰ' হ'ব নিদিয়ে। আৰু এটা কথা হ'ল যিটো বেছিভাগেই কৰি থাকে, যিটো হ'ল মানুহৰ ওচৰত গৈ আপুনি ছাবস্ক্ৰাইবটো নিজে লৈ লোৱা। আপুনি বেলেগৰ মোবাইলটো খুজি পেলাই আপুনি ইউটিউবটো খুলি পেলাই আপুনি আপোনাৰ চেনেলৰ নামটো চাৰ্চ কৰি পেলাই আপুনি ছাবস্ক্ৰাইব কৰি দিয়াটো হ'ল বহুত ডাঙৰ ভুল। কিন্তু আৰু এই ভুলটো কৰিলে কিন্তু আপুনি আপোনাৰ চেনেলটো কোনো দিনাখনে গ্ৰ' কৰিব নোৱাৰিব। আপুনি একেটা ঘৰতে থাকি পেলাই আপুনি 10টা মোবাইল লৈ পেলাই আপুনি 10টা ছাবস্ক্ৰাইবাৰ কৰিলে ইউটিউবে সেইটো গম পাই যায়। আপুনি এটা লোকেশ্যন তেওঁলোকে চাই লয় যে এই লোকেশ্যনটোৰ পৰা এইখিনি ছাবস্ক্ৰাইব হৈছে মুঠতে, আৰু সেই ভিডিঅ'খিনি এই মানুহটোৱে এই ভিডিঅ'খিনি চাই আছে। গতিকে তেওঁলোকে বুজি পায় যে এইটো এটা ফেক আইডি হয়। আপোনাৰ চেনেল কিন্তু তেতিয়া ডাউন হৈ থাকিব আৰু তেতিয়া আপুনি ইউটিউবক দুখ দি লাভ নাই। কিন্তু মুঠতে আপুনি বেলেগৰ মোবাইলৰ পৰা ছাবস্ক্ৰাইব কেতিয়াও নকৰিব। তেওঁক নিজে কৰিব দিয়ক। তেওঁ নিজে কৰিলেহে তেওঁ আপোনাৰ ভিডিঅ'টো চাব। আপুনি যদি ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়াহ'লে কেতিয়া আপোনাৰ ভিডিঅ' চাব? তেওঁ কেতিয়াও নাচায়। আৰু সেইকাৰণে আপোনাৰ কি ভুল আছে আপুনি সেইটোত সচেতন হওক। এতিয়া কওঁ মই আপোনালোকক ভিউজ কেনেকুৱাকৈ বঢ়ায়, সকলো সত্য কথা ক'ম। ইয়াত কোনো টিপছ বা কোনো ট্ৰিক্স নাই। সেইটো হ'ল আপোনাৰ চেনেলত যদি 10টা ভিডিঅ' থাকে অৰ্গেনিক ভিউজ, আপুনি 10টা ভিডিঅ' দি পেলাই আপুনি ইউটিউবৰ আশাত বহি আছে, আপুনি বাহিৰৰ পৰা কোনো ভিউজ লোৱা নাই, তেতিয়া আপুনি জানে প্ৰতিদিনে যদি আপুনি এটাকৈ যদি ভিডিঅ' আপলোড কৰে তেন্তে আপোনাৰ কিমান লাভ? আপোনাৰ চেনেলত আগৰ 10টা ভিডিঅ' আছে আৰু আপুনি যদি আজি এটা ভিডিঅ' আপলোড কৰে তেতিয়াহ'লে আপোনাৰ আজিৰ ভিডিঅ'টো যদি কোনোবাই চায় তেতিয়াহ'লে ইউটিউবে কি কৰিব? ইউটিউবে আপোনাৰ সেই আগৰ 10টা ভিডিঅ' আপোনাৰ সেই মানুহজনক ছাজেষ্টত পঠাই দিব। সেই মানুহজনক তেওঁলোকে প্ৰমোশ্যন কৰিব কিন্তু আপোনাৰ ভিডিঅ'কেইটা। তেন্তে আপোনাৰ সেই 10টা ভিডিঅ' যদি 10টাকৈ 100টাও ইম্প্ৰেশ্যন হয় তেন্তে আজিৰ নতুন ভিডিঅ'টোলৈ আপোনাৰ 100 আৰু 100 200 ইম্প্ৰেশ্যন হ'বগৈ। গতিকে প্ৰতিদিন আপুনি ভিডিঅ' আপলোড কৰি থাকিলে আপোনাৰ ইম্প্ৰেশ্যনটো ডবল হোৱাৰ চান্স থাকে। বহুত ইউটিউবাৰ যিসকলে 1 2 3 4 5 দিন 10 দিন তেওঁলোকে লাগাতাৰ ভিডিঅ' দিব, তাৰপিছত তেওঁলোকে কি কৰে 4 5 দিন 10 দিন তেওঁলোকে আকৌ গেপ দি দিয়ে। বহুতে আকৌ কি কৰে কণ্টেণ্ট আপলোড কৰি আছে তেওঁ আকৌ শ্বৰ্টো আপলোড কৰি দিয়ে। কি দৰকাৰ পৰিছে এইটো? আমি ভুল কৰিম আৰু আমি ইউটিউবক দুখ দিম।
এনেকুৱা হ'লেতো কোনোদিনে আমাৰ সম্ভৱ নহ'ব। আমাৰ চেনেল যদি আমিয়ে ডাউন কৰোঁ তেতিয়াহ'লে কেনেকুৱা হ'ব? আমি আমাৰ চেনেলটো গ্ৰ' কৰিবহে চেষ্টা কৰিব লাগিব। ইউটিউবৰ ইয়াত কোনো ভুল নাই, ইউটিউবে সকলো অথেণ্টিক কাম কৰে। তে ৰেগুলাৰিটি মেইনটেনেঞ্চ কৰক। যিসকলে গেপ দিয়ে তেওঁলোকৰ কিন্তু ভিউজ আকৌ সেই ভিউজ তেওঁলোকে ল'বলৈ কিন্তু বহুত কঠিন হয়, কাৰণ গেপ দিলে চেনেলটোৰ ইম্প্ৰেশ্যন কমি যায় আৰু ব্ৰাউজ ফিচাৰত ক্লিয়াৰ নাথাকে। আপুনি যদি 2-3-4 দিন ভিডিঅ' আপলোড কৰা বন্ধ কৰি দিয়ে তেতিয়াহ'লে ব্ৰাউজ ফিচাৰত আপোনাৰ ভিডিঅ'টো যোৱা একেবাৰে বন্ধ হৈ যায়। সেইকাৰণে আপুনি ৰেগুলাৰ ভিডিঅ' আপলোড কৰক, যিটো বাধ্যতামূলক হয় ইউটিউবৰ বাবে। যি 3টা বিষয় বা যি 3টা কাম মই আপোনালোকক কৰিবলৈ মনা কৰিলোঁ, সেই কামকেইটা কিন্তু আপোনালোকে ভুলতো নকৰিব, নহ'লে আপোনাৰ চেনেল কিন্তু কেতিয়াও গ্ৰ' নহ'ব। তেতিয়াহ'লে আজিলৈ ইমানেই। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰক আৰু কমেণ্ট কৰক, আৰু চেনেলটোলৈ যদি আপুনি নতুন আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক। আছাম টিউব চেনেল চাই থকাৰ বাবে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ।